নমস্কাৰ বন্ধু বান্ধৱীসকল, মিতালীছ ক্ৰিয়েশ্যনৰ অন্য এটি ভিডিঅ'লৈ মই মিতালীয়ে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত এটা খুবেই ধুনীয়া ফ্ৰকৰ ডিজাইন লৈ আহিছোঁ। এইটো একেবাৰে সিম্পল আৰু একেবাৰে সহজ, দেখিবলৈ ধুনীয়া লাগে। গতিকে মই এইটো ফ্ৰক কেনেদৰে চিলাই কৰিলোঁ সেই ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে বুজিবলৈ পাৰিব। এইটো মই হাতমহীয়া বেবীৰ বাবে চিলাই কৰিছোঁ। তাৰ বাবে মই 50 চেণ্টিমিটাৰ কাপোৰ লৈছোঁ আৰু কাপোৰখন মই দুটা ফল্ড কৰি লৈ এয়া 15 ইঞ্চিত মই জুখি লৈছোঁ। 15 ইঞ্চ দুইফালে দিছোঁ, দি পেলাই মই এনেদৰে আস্তানি লৈছোঁ আৰু তাৰ পিছতে মই কাপোৰখন কাটি লৈছোঁ। কাটি লৈ পেলাই যেহেতু কাপোৰখন কাটি দিয়াৰ পিছত দুটা সাইড হৈ গ'ল, ইয়াত আৰু বেলেগ ধৰণে একো কাটিং কৰিব নালাগে। দুটা সাইডে দুটা চিলাই দি দিলে হৈ যাব। গতিকে মই এনেদৰে ভিতৰৰ ফালে এটা ফল্ড কৰি আৰু এটা অলপ ডাঙৰকৈ ফল্ড কৰি পেলাই 1 ইঞ্চি মই অনুমানতে দি দিছোঁ। আপোনালোকে যিমান বিচাৰে তেনেকৈ দিব পাৰে। 1.5 ইঞ্চত মানে ভালেই লাগিব। গতিকে মই ইয়াত 1 ইঞ্চিমান দি দিছোঁ আৰু তাৰ লগত একেলগে মই ইলাষ্টিকডাল এটাচ কৰি দিছোঁ। গতিকে ইলাষ্টিকডাল দিয়াৰ সময়ত মই ইলাষ্টিকডাল একেবাৰে টানি টানি চিলাই কৰিছোঁ, যাতে ফ্ৰকটো চিলাই কৰাৰ পিছত ধুনীয়াকৈ ফ্ৰকটো দেখিবলৈ ধুনীয়া হয়। গতিকে সেইকাৰণে মই ইলাষ্টিকডাল এনেদৰে টানি টানি চিলাই কৰিছোঁ। আপোনালোকেও তেনেদৰেই কৰিব, তেতিয়াহে আপুনি বিচৰা ডিজাইনটো ফুটি উঠিব। গতিকে মই এনেদৰে চিলাই কৰিছোঁ। আৰু এনেদৰে ইলাষ্টিকডাল লগাই মই এটা সাইড কমপ্লিট কৰি ল'লোঁ। আৰু এতিয়া আনটো সাইড চিলাই কৰিবৰ বাবে মই সৰুকৈ ফল্ড কৰি পেলাই তলৰ ফালে পটিটো যেহেতু থাকিব, এইটো অলপ সৰুকৈ চিলাই কৰি দিলেও কথা নাই, আৰু আপোনালোকে বিচাৰিলে অলপ ডাঙৰকৈও দিব পাৰে, কিন্তু মই সৰুকৈ চিলাই কৰি দিছোঁ। গতিকে মোৰ আনটো সাইডো চিলাই কৰা প্ৰায় হৈয়ে গ'ল। এতিয়া দুটা সাইড মই জইন কৰি দিব লাগে। এতিয়া মই ফ্ৰকটোৰ দুটা সাইড মই জইন কৰি দিলোঁ। এতিয়া ওপৰত ফিটাডাল এটাচ কৰিবৰ বাবে মই ইয়াত অনুমানতে লৈছোঁ, যদিও আপোনালোকে 1.5-2 ইঞ্চ মানৰ কাপোৰ ল'ব পাৰে, আৰু মই দীঘলটো 15 ইঞ্চ লৈছোঁ। লৈ পেলাই মই এনেদৰে চিলাই কৰি দিছোঁ। এতিয়া এইডাল মই দুটা ভাগ কৰি কাটি লৈছোঁ। লৈ পেলাই দুইফালে মই এটাচ কৰি দিম। তাৰ বাবে মই এই সাইডটো জুখি লৈছোঁ কিমান আছে, তাত 7.5 ইঞ্চ আছে। গতিকে সেইখিনি মই তিনিটা ভাগ কৰি লৈছোঁ। লৈ পেলাই এটা সাইডৰ পৰা এটা ভাগ আৰু আনটো সাইডৰ পৰা আন এটা ভাগ মই এনেদৰে চিন দি লৈছোঁ। দেখিছেনে মই কেনেদৰে চিন দি লৈছোঁ? আপোনালোকেও তেনেদৰে ল'ব, তেতিয়া ফ্ৰকটো মানে বেছি সৰু ছোৱালীয়ে পিন্ধিব ন, গতিকে যাতে একো প্ৰব্লেম নহয় বা কষ্ট নাপায় পিন্ধোতে, সেইবাবে মই ভিতৰৰ ফালে ঠাই কমকৈ এৰি দিছোঁ। গতিকে তাৰপিছত এনেদৰে মই ফিটা দুডাল এটাচ কৰি দিছোঁ, আৰু ফিটা দুডাল এটাচ কৰি দিয়াৰ পিছত মোৰ ফ্ৰকটো 100% কমপ্লিট হৈ যাব। একেবাৰে সহজ, যিহেতু আপোনালোকে 14-15 বছৰীয়া ছোৱালীৰ কাৰণেও চিলাই কৰিবলৈ পাৰিব এইটো ডিজাইনতে, কিন্তু কাপোৰ বেছি পৰিমাণে লাগিব। গতিকে সকলোৱে এবাৰ ঘৰত এইটো ফ্ৰক ট্ৰাই কৰি চাবচোন, যদি কাৰোবাৰ ছোৱালী ভাগিনী যি আছে। আৰু মই মোৰ ভাগিনীৰ বাবে এইটো ফ্ৰক চিলাই কৰিছোঁ। এয়া মোৰ ফ্ৰকটো কমপ্লিট হৈ গ'ল। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ, আৰু ভিডিঅ'টো ভাল পালে প্লিজ লাইক এটা কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল বটনটো প্ৰেছ কৰি দিব। ধন্যবাদ।